7 ডিচেম্বৰ বৃহস্পতিবাৰ উত্তৰ খাটোৱাল মদিনা জামে মছজিদৰ উদ্যোগত এক আজীৱন শ্বাহ দিনী জলজাহাৰ আয়োজন কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ মাজত মিলাপ্ৰীতি অক্ষুণ্ণ ৰাখি অসম তথা ভাৰতবৰ্ষৰ লগত গোটেই বিশ্বত শান্তিৰ বাতাবৰণ সৃষ্টি কৰা। আমি সকলোৱে মিলি পৰম কৰোণাময় আল্লাহৰ ওচৰত বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰিছোঁ। এইটোৱে ধৰ্মসভাৰ এক অন্যতম উদ্দেশ্য। ইয়াৰ উপৰিও যাতে আমাৰ সমাজৰ পৰা মদ ভাং জোৱা আদি যিবিলাক দুষ্কাৰ্যমূলক কাম আছে সেইবিলাক যাতে ইয়াৰ উদ্দেশ্য কৰি যাতে নাইকিয়া হয় আৰু সমাজতে মিলাপ্ৰীতি অটুট থাকে। আপোনালোকৰ মুখ্য অতিথি হিচাপে কোন থাকিব? হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ ডুবুৰীৰ পৰা আহিব হজৰত মৌলানা ৰফিকুল ইছলাম চাহাব আৰু বিশিষ্ট অতিথি হিচাপে ওয়াজ নছিহত কৰিব হজৰত মৌলানা হিফজুৰ ৰহমান চাহাব, তেওঁ গোলাঘাটৰ পৰা আহিব। মুখ্য কাৰি হিচাপে তিলাৱত কৰিব আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা আহিব হাফিজু কাৰি গুলজাৰ হুছেইন চাহাব। আপোনালোকৰ এই ঠাইখনৰ নাম কি? এইটো গাঁৱৰ নাম আপোনাৰ উত্তৰ খাটোৱাল। মিডিয়াৰ জৰিয়তে আহ্বান জনাব খুজিছোঁ যে এই সমূহ অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ যাতে ইয়াত আহি পেলাই শৰীক হয়, শৰীক হৈ পেলাই ইছলামৰ গৌৰৱ বৃদ্ধি কৰে যায়।